আৰু ভূত পিশাচবোৰ তোমাৰ চুনচান জেগাত থাকি ভাল পায়। কি মানুহৰ হাৰ্ডি নেকি? মানুহৰ হালিব থাকে মহাদেৱ, সেইকাৰণে কয় ওম শ্মশানবাসী শংকৰাই নম। সকলোকে স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান আছোঁ এখন শ্মশানত। এখন হৈছে মৰিগাঁৱৰ শ্মশান আৰু এজন মোৰ লগত ব্যক্তি আছে, মই তেওঁৰ লগত চিনাকি কৰাই দিম বাৰু। সেইজন ব্যক্তি যিজনে শ্মশানত দিনে ৰাতিয়ে কাম কৰি আৰু গোটেই শ্মশানখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাত তেওঁ এটা বিশেষ অৰিহণা আছে। তেওঁৰ ওচৰলৈ আহিছোঁ। এওঁ হৈছে জানমণি বৰদলৈ। ঠিকে আছে নে আপোনাৰ নামটো? ঠিকে আছে। কওকচোন বাৰু কেনেকুৱা ধৰণৰ আপুনি কাম কৰি থাকে ইয়াত? কেনেকুৱা ধৰণে চব দেখাই পাই আছে আপোনালোকে এতিয়া। ইয়াত জংঘল কাটোঁ, চাফা কৰি থাকোঁ আৰু খৰি টুকুৰাবোৰ ছাইড কৰোঁ। ধৰি লওক অলপ চাফা নিজে কাম চাম কৰিহে ঈশ্বৰৰ নাম লওঁ মই তাৰমানে। আচ্ছা, মানে বাবাজী হ'ল বুলি কাম চাম নকৰাকৈ নাথাকোঁ আৰু কাম চাম কৰিহে নিজৰ কামবিলাক আপুনি কৰে, তাৰপিছত আপুনি যিখিনি সময় পায় তাৰপিছত আপুনি মানে ৰাইজৰ সেৱাৰ কাৰণে চব কৰিয়ে থাকোঁ, কৰি পেলাইহে ঈশ্বৰৰ নাম লৈ থাকোঁ, সেয়া তাতে লৈ থাকোঁ। ৰাইজৰ সহায় যে মানে সেয়া দিছে সেইদিনাখন ল'ৰা চাৰিটাই দিলে, বাবা চাৰিটাই চাৰিখন দিন সেনেকৈ দিলে ধৰি লওক হৈ যায়গৈ কিবা কিবি। তালৈ যাব ওলাইছোঁ। আৰু এইফালে এইটো কোনে নিৰ্মাণ কৰিছে? এজন হৈছে কি বঙালী বাবা এজনে দিছিলে। অঁ কিবা ভয় লাগে নেকি আপোনাৰ? ভূত পেট কিবা কিবি এইবিলাক ভয় নালাগে, এইটো মই গুৰুৰ পৰা শিকি লৈছোঁ ভয় নালাগাটো। তেওঁ কওকচোন বাৰু কেনেকুৱা ধৰণৰ পৰিৱেশ হয় আপোনাৰ ৰাতি? পৰিৱেশ মানে খিয়ালটো দেখা পাওঁ, হাপাবোৰ দেখা পাওঁ আৰু বেলেগ একো দেখা নাপাওঁ। শিয়াল দেখা পায়, হাপা আৰু মানে কয় যে ভূত আহিব কিবা আহিব এইবিলাক। ভূত এইটো নিজৰ মনত ভয়, অঁ সেইটোৱে মনত যদি তুমি ভয় নোখোৱা একোৱে ভয় নোখোৱা। আপুনি ৰাতি থাকে, অলপ ভয় নালাগে? ভয় লাগে, মই গুৰুৰ পৰা শিকি ল'লোঁ। অঁ কিবা মন্ত্ৰ চন্ত্ৰ আছে নেকি এইবিলাক? মন্ত্ৰ নাই, এইটো ঈশ্বৰৰ নাম ল'ব লাগিব। ওম শ্মশানবাসী শংকৰাই নম। আচ্ছা, শ্মশানত সদায় থাকে মহাদেৱ, সেইকাৰণে কয় ওম শ্মশানবাসী শংকৰাই নম। আপুনি য'ত থাকে এতিয়া ৰাতি তালৈ এবাৰ যাব লাগছে। তেওঁ এতিয়া ক'ত থাকে ৰাতি এইটো আমি দেখুৱাম আপোনালোকক। খোৱা সেয়া খুজি মাগি আনো, অলপ বনাওঁ, ইয়াতে খাওঁ। ইয়াতে আপুনি শ্মশানতে বনাই খায়? শ্মশানতে আপুনি শুৱে? অঁ বোলে মই দেখুৱাম বাৰু কেৰাহী চেৰাহী এইবিলাক কি কি আছে থাকে। তেওঁ য'ত ধ্যান কৰে আমি তালৈ আহিছোঁ, মানে শ্মশানতে হয় জেগাটো। তেওঁ ধ্যান কৰে তাতে, তেওঁক মানে ভগৱান শিৱ বুলি কওক বা তেওঁক যাক মানে পূজা কৰে তেওঁৰ ওচৰলৈ আহিছোঁ। তেওঁ য'ত ধ্যান কৰে, আপোনাৰ ধ্যান কৰা জেগাটোলৈ যাব লওক। আপুনি এইটো জেগাতে ধ্যান কৰে মানে ৰাতিও কৰে নে দিনতো কৰে? ৰাতিহে কওঁ মই। ৰাতি ইয়াত ধ্যান কৰে? কেইটা বজাৰ পৰা কৰে? 12টা বজাৰ পৰা কওঁ, 1টালৈকে। ভয় নালাগে নে আপোনাৰ? ভয় নালাগে ন? এতিয়া আপুনি কাক আৰাধনা কৰে? শিৱক? শিৱক আৰু মা কালী। মা কালীক? অঁ 33 কোটি দেৱতা চুমন কৰি থাকোঁ। তেওঁ মানে কি শ্মশানখনৰ যিটো দায়িত্ব এটা তেওঁ নিজে লৈছে আৰু চাফা চিকুণ যোনটো দায়িত্ব আপুনি গম পাইছে, এইবিলাক খুব জেগাবিলাক চাফা হৈ আছে যিবিলাক আহিছে ইয়াত। তেওঁ এনেকৈ ধৰি লওক গছবিলাক চাফা কৰি থাকে, যিবিলাক গছ সৰু সৰু গছবিলাক বাঢ়ি গৈছে, জংঘল হৈ আছে, সেইবিলাক তেওঁ নিয়মীয়াকৈ এইবিলাক কাম কৰে। ইয়াত কাম কৰি থাকোঁতেতো ধৰি লওক মানুহ ধৰি লওক আগতে ফুটে কিবা কৰে, এনেকুৱা কিবা বস্তুটো পাইছে আপুনি? হাৰ্ডি চাৰ্ডি পাইছোঁ অলপ। অঁ মই হাৰ্ডিটো দেখুৱাই দিছোঁ বাৰু। এইবিলাক কি মানুহৰ হাৰ্ডি নেকি? মানুহৰ হাৰ্ডিটো। এইবিলাক মানুহৰ হাৰ্ডি ন? এনে পুতি থৈ দিয়া মানুহ নেকি? পুতিহে থৈছিল নে কি হৈছিলে, মই ইয়াত যেতিয়া সোমাইছোঁ তেতিয়া পাইছোঁ আৰু বস্তুবোৰ। অঁ এই কৰোণাৰ সময়ত আপুনি আছিলে নেকি ইয়াত? কৰোণা সময়ত আছিলোঁ, কিন্তু মই এইটো বেমাৰটো হোৱাৰ কাৰণে মই শ্মশান এৰি দি পেলাই দূৰত আছিলোঁ অলপ। বেমাৰ কিবা আপোনাৰ বেমাৰ হৈছিলে? বেমাৰ নাই হোৱা, তাৰমানে এইটো এনেই মই এইটো ছাইড কৰি দিলোঁ, ৰাইজে ক'লে যেতিয়া। ৰাইজে ছাইড হৈছে মানে নিজে অলপ ছেফটিত আছে আপুনি? ৰাইজে যেতিয়া আছে ছাইডত, ময়ো অলপ ছাইডত আছোঁ। অঁ কৰোণাটো কমোতেহে মই আহিছোঁ। তাৰপিছত আপুনি আকৌ নিজৰ সেৱা লাগি গৈছে আৰু? চৰকাৰে যেতিয়া কৈছে নাযাবা বুলি, অঁ মোদী ছাৰে কৈছে। অঁ এই মানুহবিলাক আগতে এইফালে যাবলৈ ভয় খায়? আগতে ভয় খাইছিলে বোলে, তাৰপিছত এতিয়া মই সোমোৱা আগৰ পৰাই মানুহসভা ভয় খায়। এতিয়া অলপ মানুহসভা চাপি আহিলে টাউনৰ মানুহসভা, সেইকাৰণে অলপ আৰু ভূত পিশাচবোৰ তোমাৰ চুনচান জেগাত থাকি ভাল পায়। এতিয়া চবফালে মানুহ হ'ল দে, সেইটো কাৰণে অলপ বেয়া পায়। আপুনি আজিলৈ একো পোৱা নাই নে এনেকুৱা? নাই পোৱা, কিন্তু আগতে আছিল বুলি কয়। কিন্তু কিহৰ কাৰণে গ'লগৈ মই তেতিয়া মাথাটো মাৰিছোঁ দে, মানুহসভাতে কাষৰ চাপি আহিছে দে, সেইটো কাৰণে সিহঁতে তাৰমানে চুনচান জেগাত গৈছে, তাৰমানে কোনো নাথাকা জেগাত। এতিয়া গাঙলীয়া পথাৰ মাজত যোনখন শ্মশান থাকে তাতহে। এতিয়া ধৰি লওক ওচৰত ধৰি লওক বহুতবিলাক গাঁও আছে, এইবিলাক গাঁওবিলাক আছে। এই গাঁওবিলাকৰ মানুহবিলাক যেতিয়া আহে মানে এইফালে পাৰ হৈ যায় ৰাস্তাদি, মানে আপুনি এতিয়া থকাৰ কাৰণে মানুহে সাহস কৰে বোলে ইয়াতে আপুনি আছে, জানমণি আছে, জানমণি চাফা কৰা দেখা পাই ভাল পাইছে। বোলে আপোনাৰ মাত লগাই যায় নে বোলে আছে জানমণি আছে বোলে, এটা মাত দি যাওঁ, এনেকৈ মাত দিয়ে নেকি? বাবা বুলিও মাত দিয়ে আৰু জান বুলিও মাত দিয়ে আৰু কেথেল বুলিও মাত দিয়ে। আপোনাৰ মানে আপোনাৰ চন্ম নাম এটা, চন্ম নাম এটা কেথেল।
শ্মশানত মানে শৰজন পুৰি যায়, তাৰপিছত চাফাটো তেওঁলোকে কৰি যায় নে নেকি? ৰাইজে কয়, কিন্তু মই অলপ চাইডটো মই কৰি বেলেগ কিবা জংঘল চংঘল কিবা কিবি এইবিলাক আপুনি চাফা কৰি থাকে? চাফা কৰোঁ, আৰু এইবিলাক ৰাইজে এৰি থৈ যোৱাটো মই চাফা কৰোঁ। আচ্ছা আচ্ছা। আৰু এইবিলাক খৰিবিলাক দেখিছোঁ, এইবিলাক খৰিবিলাক কি হয়? এইবোৰ তাৰমানে তাত একেবাৰে খৰিবোৰ পাহাৰ নিচিনা হৈ গৈছে দে, সেইকাৰণে দেখিবলৈ বেয়া দেখে। উঠাই কৰি এটা গোট কৰি ৰখাইছোঁ। মোকে ৰাতি সন্ধিয়া হ'লে লাগেই জাক চাক দিবলৈ ঠাণ্ডা দিনত। আৰু আপোনাৰ সংগী কোন? সংগী আছে মোৰ লগত। এই নামটো কি দিছে? মিনি। মিনি। আপোনালোক দুজনে থাকে মানে? এই কেতিয়াবা টাউনতো থাকে আৰু মোৰ লগতো আহে কেতিয়াবা। মানে আপুনি য'ত যায় সি লগে লগে যায়? তাৰমানে মাংস হ'লে মই তাক মাতোৱে তাৰমানে। আচ্ছা আচ্ছা। সংগী হিচাপে আপোনালোক দুজনে আৰু কিবা এটা হ'লে মানে সিটো আপোনাৰ ইচাৰ দিয়ে দিব চাগে, ভাল হওক বেয়া হওক, বোলে কিবা বেয়া বস্তু আহিছে সিটো ইচাৰ দি দিব। আপুনি শিৱৰ লিংগ আপুনি নিজে প্ৰতিষ্ঠা কৰিছে নে কি? বেলেগ এজন বাবাই দিছিলে, সেইকাৰণে মই পূজা কৰি আছোঁ। মনসা মূৰ্তি ন? মনসা নহয়, মই হেৰি বুলি চেৰাবলি মাতা। চেৰাবলি মাতা। এয়া চেৰাবলি মাতা মূৰ্তি কোনে থৈ গৈছে মূৰ্তি? এই বেলেগত থৈ দিছিলে, মই ভাল লাগি আনিলোঁ নতুন মূৰ্তি দে। ক'ৰবাত গৰুৱে চৰুৱে বেয়া কৰিব বুলি আনি থৈছোঁ। এইফালে ধুনীয়া ষ্ট্ৰীট লাইট এটা আছে। আছে, এইটো তাৰমানে এই ৰাস্তাত পৰে, শ্মশানত এফাল পৰে, ৰাস্তাত এফাল পৰে। তাৰমানে এতিয়া ৰাইজে কয়, এতিয়া এনেকৈ লাইট এটা যদি মাজত দিয়া হয় কিমান আনন্দ মেলা হ'লে হয়, সেইটো কাৰণে এতিয়া আনন্দ মেলা হোৱা নাই। এনেই আপুনি পূজা চূজা কিবা পাতে নেকি? বোলে বাৰ্ষিক এনেকুৱা থাকে নহয় পূজা চূজা? মই সেয়া যাওঁ সৰু সুৰাকৈ খুজি মাগি পূজা চূজা কৰি থাকোঁ মই। এইটো কেতিয়া পাতে আপুনি পূজাটো? পূজাটো সেই দেৱালীতে পাতোঁ অলপ। দেৱালী দিনাখন পাতে আপুনি? আপুনি নিজে এইটো পূজা আপুনি নিজে আগভাগ লয়? সেই তেল চেল খুজি লৈ আহোঁ, সেয়া চব জ্বলাই দিওঁ। খালি ইয়াত বম চম মই নুফুটাওঁ, ফুল জাৰিহে লগাওঁ মই। আচ্ছা আচ্ছা। মানে মা বাবাই ভয় খায় না বম চম লগাই দিলে। বাবাই ভয় খায় ন? মই ফুল জাৰি ভাল পাওঁ। এইবিলাক বহুত মুকলি হৈছে এতিয়া, আৰু অলপ মুকলি হ'ব লগা আছে ফ্ৰণ্টৰখিনি। কৰি যাওক দেই, আপোনাক মানে কি ৰাইজৰ ফালৰ পৰা আপোনাকে মই ধন্যবাদ দিছোঁ। এইটো কাম জবা ফুল লগাইছোঁ। জবা ফুল লগাইছোঁ? নাৰিকলৰ পুলি দিছে ৰাইজে, লগাইছোঁ। এই নাৰিকল পুলি আপুনি লগাইছে নেকি? ৰাইজে দিছে, মই পানী চানী দি আছোঁ। আচ্ছা আচ্ছা আচ্ছা। এইটো তামোলৰ পুলিটো? এইবিলাক আপুনি গছ ৰোপণ কৰিছে, ভাল কাম কৰিছে। আৰু সেই জবা ফুলৰ দানি লগাই দিছোঁ তাত। নেমুটেঙা পুলি এটাও হৈছে। তাৰমানে জেউনা দিলে বেয়ন দিলে থাকে বস্তুবোৰ। জেউনা বেয়ন নিদিলে গৰুবোৰ আহে, কিমান খেদিবা আৰু। চিতাখন মানে পুৰণা নে কি? এখন বোলে ব্ৰিটিছৰ দিনৰ নিচিনাই পুৰণা। ইয়াতে এতিয়া মানুহ খৰি দিয়া নাই? এইটো তাৰমানে ঘৰ চৰ নাই, ব্ৰিটিছৰ দিনৰ পৰাই ঘৰ নাই। এইটো এতিয়া চৰকাৰে ঘৰ বনাই দিছে এটা। এইটো চৰকাৰে ঘৰ বনাই দিছে। ধুমুহা বৰষুণ দিলে তাৰমানে বৰষুণৰ দিনত বেয়া, তাৰমানে বাৰিষা চিজনত বেয়া, মানুহো ভিজি থাকিব, খৰিও ভিজি থাকিব, ডেড বডিও ভিজি থাকিব, বেয়া অশান্তি সৃষ্টি তাৰমানে। আচ্ছা আচ্ছা। আপোনাক এতিয়া মানুহে যদি কোনোবা কিবা দিব বিচাৰে আপুনি কেনেকৈ যোগাযোগ কৰিব পাৰিব আপোনাক? ইয়াতে শ্মশানতে পাবই। আপুনি এতিয়া এনি টাইম শ্মশানত থাকে মানে? আৰু সেয়া নাইকিয়া হ'লে খুজিব জাঙা। আপুনি ইমান এটা মহৎ কাম কৰি আছে, আপুনি খুজিব নালাগে, কাৰণ কোনোবা মানুহ আহিলে নিজে আহি পেলাই দিয়ক। খুজিব নালাগে, কৰি দিলেতো আৰু ভালে, চৰকাৰে সেইটো দিব। চৰকাৰেতো যিমানখিনি পাৰে কৰিছে বাৰু, চিন্তা কৰি চাব আৰু। ৰাইজে ধৰি লওক ৰাইজৰ ফালৰ পৰা বোলে মই ইমান তাৰমানে কামৰ চামো দিয়া নাই, ঈশ্বৰ এনেকৈ গৈ থাকক। এতিয়া আপোনাৰ মেইন সমস্যা কি হৈছে বোলে মোক ইয়াত? মেইন সমস্যা মানে ডেড বডি সোপা ভিজি থাকে, বৰষুণ দিলে গোটেই মানুহ ভিজি চেচ। তাৰপিছত মোক থাকিবৰ কাৰণে সৰুকৈ কিবা এটা ঘৰ এটা লাগে আৰু মটৰ এটা দিলেতো ভালে হয়। মানে মটৰটো এটা কাৰণে ভাল হ'ব, মানে মানুহ যেতিয়া খৰি দিয়ে তাৰপিছত চাফা কৰিবলৈও মটৰ এটা লাগে। পানী দমকলত দি পানী মাৰিব লাগে। হয়, কিন্তু মই বহুত কষ্ট মানুহৰ পৰা দেখি চাওঁ, আৰু তেওঁ কষ্ট কৰিহে জিকি যায় মানুহৰ পৰা। লাইবলৈ ভক্তও বঢ়িয়া, সাংঘাতিক ভক্ত। মাল মাগুৱে ভক্ত হ'ব। মানে কেতিয়াও ধৰি লওক ভক্তসকলেও মানে কোৱা নাই যে মোৰ এইটো বস্তু হেৰি হৈ আছে বোলে। বহুত কষ্ট কৰি আছে ভক্ত সবাই, কিন্তু ঈশ্বৰ দিয়া নাই, এতিয়া চৰকাৰে দিয়া নাই, ৰাইজে অলপ দাঙিব লাগিব হাতখন। ভক্তসকলে কষ্ট কৰি আছে, কিন্তু আপুনি সদায় কষ্ট কৰি আছে। এখন শ্মশানক আপুনি মানে ৰক্ষা কৰি আছে, আৰু চাফ চিকুণতাৰ কাৰণে বহুতখিনি পদক্ষেপ লৈছে, তাৰ কাৰণে আপোনাক বহুত ধন্যবাদ জনাইছোঁ। আৰু যিমান পাৰে মই আমাৰ মৰিগাঁও ৰাইজক কৈছোঁ যে যিমান পাৰে তেওঁক সহায় কৰক। আপুনি ইয়াতে থাকিব ন? এখন হৈছে আপোনাৰ গেন্ধেলি ভাটা, পুৰণা গেন্ধেলি ভাটি বুলি কয়। গেন্ধেলি ভেটি আমাৰ স্মশান, তেওঁ ইয়াতে থাকিব। তেওঁক খালি ক'লেই হ'ল যে জানমণি বা এইফালে কেথেল। তেওঁৰ মানে চৰ্ম নামটো কেথেল, আৰু এনেই আচল নামটো হৈছে জানমণি। আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছোঁ, আৰু ব্যক্তিজনৰ কাৰণে আপোনালোকে পাৰিলে এটা শ্বেয়াৰ কৰি দিব, আৰু যিমান পাৰে তেওঁক সহায় কৰিব বুলি মই আশা কৰিছোঁ। আৰু ভিডিঅ'টো ইয়াতে সমাপ্তি কৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় অসম।